নমস্কাৰ বন্ধুসকল আৰু ভিউৱাৰ্ছসকল। আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ মই ৰেইকিৰ মাষ্টাৰ এষ্ট্ৰলজাৰ আৰু এঞ্জেল চিলাৰ সুপ্ৰতিম বৰুৱা। আপোনালোকৰ ওচৰত আজি আহিছোঁ এটা বিশেষ কথাক লৈ পেলাই যে ৰেইকিনো কি। আজি ৰেইকিৰ বিষয়ত আমি অকণমান আলোচনা কৰিম আৰু কিছুমান কথা আপোনালোকক জনাম যে হোৱাট ইজ ৰেইকি, ৰেইকিটোৱে কি কৰা হয় আৰু ৰেইকিৰ দ্বাৰা মানে আমি কি মানে লাভান্বিত হ'ব পাৰোঁ। তো এতিয়া কথাটো হৈছে কি, ৰেইকিনো কি, ৰেইকিৰ বিষয়ে আমাৰ বহুতেই নাজানে। কেনেকুৱা ধৰণৰ বস্তু বা কি হয়, চিকিৎসা নে কি হয় এইটো বস্তু। তো আজি আপোনালোকক মই ক'বলৈ আগবাঢ়িছোঁ যে ৰেইকি হৈছে এটা চিকিৎসা বিদ্যা বা চিকিৎসা এটা নিয়ম, এটা ছিষ্টেম হয় চিকিৎসাৰ, যাৰ দ্বাৰা কি হয়, যাক কোৱা হয় স্পৰ্শ চিকিৎসা। এইটো এই স্পৰ্শ চিকিৎসা আগতে আছিলে, অতীজৰ পৰা আছে স্পৰ্শ চিকিৎসা। ঋষি মুনিসকলে ভাৰতবৰ্ষত তেখেতলোকে সেইটো কৰিছিলে। তো ভগৱান গৌতম বুদ্ধই কৰিছিলে, সেই চিকিৎসাৰ দ্বাৰা মানুহক আৰোগ্য কৰিছিলে। তাৰোপৰি প্ৰভু যীশুৱেও তেনেকৈ আৰোগ্য কৰিছিলে, কিন্তু তেওঁলোক বহুত উচ্চ স্তৰীয় এজন মহান মানে আত্মা তেওঁলোক আছিল। কিন্তু সেইদৰে শ্ৰীধীৰ সাই বাবা তেখেতেও আমি গম পোৱা মতে ৰেইকিৰ দ্বাৰা তেওঁ সেই কৰুণা ৰেইকি বুলি এক প্ৰকাৰৰ ৰেইকি আছে, কৰুণা ৰেইকিৰ দ্বাৰা তেখেতে মানুহক চিকিৎসা প্ৰদান কৰিছিলে। তো এই ৰেইকিয়েনো কি কৰিব পাৰে? ৰেইকিটো হৈছে কি হ'ল, এটা মহাজাগতিক প্ৰাণৰ শক্তি হয়, মহাজাগতিক প্ৰাণ শক্তি। এজন ৰেইকিৰ চিকিৎসকে বা ৰেইকিৰ মাধ্যমে বা ৰেইকিৰ চেনেলে কোনোবা এজন মানুহক যেতিয়া ৰেইকি প্ৰদান কৰে, ৰেইকি দিয়ে, তো তেতিয়া কি হয়, তেখেতৰ শৰীৰত থকা বিভিন্ন ৰোগ সমস্যা, মানসিক সমস্যা, বিভিন্ন প্ৰকাৰৰ ৰোগ ব্যাধি, এইবিলাক সকলোৰে ওপৰত চিকিৎসা প্ৰদান কৰি এটা সন্তুলিত ভাৱ অনা হয় আৰু লগতে সেই চিকিৎসাৰ দ্বাৰা আৰোগ্য কৰিব পৰা যায় বা মানুহজন আৰোগ্য হয়। ডক্টৰ মিকাও মুচি তেখেত আছিলে জাপানৰ এজন ডিন এখন কলেজৰ। তেওঁৰ বিষয়ে মই পিছত ক'ম, যি পুনৰ ৰেইকিটোক আমাৰ পৃথিৱীত আমাৰ মাজলৈ পুনৰবাৰ তেখেতে উদ্ধাৰ কৰি আনিলে। আৰু তেখেতৰ বিষয়ে বৰ ডাঙৰ এটা ৰেইকিৰ বিষয়ে বৰ ডাঙৰ এটা কাহিনীও আছে। সেই কাহিনীটোৰ বিষয়ে মই কেতিয়াবা আপোনালোকৰ লগত আলোচনা কৰিম। তো আজি কথাটো কি হৈছে, ৰেইকিৰ দ্বাৰা আমি কেনেকৈ চিকিৎসা কৰিম বা ল'ব পাৰোঁ। প্ৰথম ডিগ্ৰীত আমি ৰেইকিৰ দ্বাৰা কি কৰোঁ, এজন মানুহক যাক দিবলগীয়া হয়, ৰোগীজনক, তেখেতক আমি হাতেৰে স্পৰ্শৰ দ্বাৰা ৰেইকি কৰোঁ। যেনেদৰে আপোনাৰ অকুপেচাৰ আছে, অকুপাঞ্চাৰ আছে, তো তেনেদৰে ৰেইকিও হৈছে এক প্ৰকাৰৰ আপোনাৰ চিকিৎসা পদ্ধতি। তো সেইদৰে আমি ৰেইকিৰ দ্বাৰা যেতিয়া আমি কাৰোবাক চিকিৎসা প্ৰদান কৰিবলৈ লওঁ বা কৰোঁ, তেতিয়া কি হয়, প্ৰথম স্তৰীয় যিজন চিকিৎসক ৰেইকি হিলাৰ, তেখেতে সেই ৰোগীজনক হাতেৰে টাচ কৰি পেলাই চক্ৰবিলাকত আৰু কিছুমান পইণ্ট থাকে, সেই পইণ্টবিলাকত আপোনাৰ যিটো আমাৰ মহাজাগতিক প্ৰাণ শক্তি, সেই তাৰ দ্বাৰা তাৰ মেথড আছে, ছিষ্টেম আছে, আনি পেলাই কি হয়, ঊৰ্জাটো তেওঁৰ শৰীৰত প্ৰৱেশিত হয় আৰু সেইদৰে তেখেতক স্পৰ্শৰ দ্বাৰা চিকিৎসা প্ৰদান কৰা হয়। দ্বিতীয় স্তৰৰ যিসকল ৰেইকিৰ চিকিৎসক আছে, তেওঁলোকে কি কৰে, মেডিটেশ্যনৰ দ্বাৰা কাৰোবাক স্পৰ্শ নকৰাকৈ তেওঁলোকে লং ডিষ্টেঞ্চ ৰেইকি বুলি কোৱা হয়, ডিষ্টেঞ্চ ৰেইকি পঠিয়াব পাৰে। এতিয়া ধৰি লওক আপোনাৰ অসুখ হৈছে, আপোনাৰ কিবা এটা ৰোগত আপুনি পৰি আছে, এজন ৰেইকি মাষ্টাৰ হিলাৰ বা এজন ৰেইকি ষ্টেজনৰ যিজন দ্বিতীয় স্তৰৰ ৰেইকি চিকিৎসক হয়, তেখেতক যদি আপোনালোকে কয় যে মোক ৰেইকি দিয়ক, তো তেওঁ কিন্তু আপোনাক যদি চিনি পায় বা আপোনাৰ বিষয়ে গম পায়, আপোনাৰ ফটো দেখিছে তেখেতে, তো আপোনাক কি কৰে, আপুনি পৃথিৱীৰ যিকোনো জেগাত থাকক, যিকোনো ঠাইত থাকক, তেখেতে আপোনাক ৰেইকিৰ দ্বাৰা তেখেতে সহায় কৰিব পাৰে। এতিয়া ৰেইকিয়ে শাৰীৰিকভাৱে চিকিৎসা কৰাৰ উপৰিও কি কৰিব পাৰে, বিশেষকৈ আজিকালিৰ দিনত ল'ৰা ছোৱালীবিলাকে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে, ব্ৰেইনটো শ্বাৰ্প হ'বৰ কাৰণে, ব্ৰেইনটোক ছাপৰ্ট দিবৰ কাৰণে, শিক্ষাৰ যিবিলাক বাধা আহি পৰে, কিছুমান ক্ষেত্ৰত পঢ়িবলৈ মন নকৰে, মানসিক স্থিৰতা নাথাকে, চঞ্চল হৈ থাকে, সেইবিলাকৰ ক্ষেত্ৰত ৰেইকিৰ দ্বাৰা খুব ভাল ফলাফল আমি পাব পাৰোঁ। আৰু সেয়েহে আপোনালোকক মই অনুৰোধ জনাইছোঁ যে আপোনালোকে ৰেইকিৰ বিষয়ে যদি আৰু বিতংকৈ জানিবলৈ বিচাৰে, এই চিকিৎসা পদ্ধতিৰ বিষয়ে যদি অকণমান জানিব বিচাৰে, আপোনালোকে এই তলৰ লিংকত এটা নাম্বাৰ দিয়া হৈছে, মোৰ নাম্বাৰ দেখা পাব। তো তাত আপোনালোকে কল কৰি পেলাই, মোক ফোন কৰি পেলাই তাৰ বিষয়ে সুধিব পাৰে। মই আপোনালোকক যিমান দূৰ পাৰোঁ, মোৰ যিমানখিনি জ্ঞান আছে ৰেইকিৰ বিষয়ে জনাম। আৰু তাৰোপৰি আপোনালোকে যদি চিকিৎসা ল'বও বিচাৰে ৰেইকিৰ দ্বাৰা, ৰেইকিৰ ইমান সুন্দৰ চিকিৎসা পদ্ধতি এটা, তাক যদি আপোনালোকে গ্ৰহণ কৰিব বিচাৰে, তাৰ বাবেও মোক আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আৰু আপোনালোকক ভৱিষ্যতলৈ মই যিমান দূৰ পাৰোঁ, যিমানখিনি পাৰোঁ, ৰেইকিৰ বিষয়ে হওক বা এষ্ট্ৰলজিৰ বিষয়ে হওক,
বা এঞ্জেল চিলিঙৰ বিষয়ে হওক যিমান পাৰোঁ আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ দিন শুভ হওক তাৰ বাবে আৰু আপোনালোকে মোক এই প্ৰগ্ৰেমটো চোৱাৰ বাবে মোৰ এইখিনি কথা শুনাৰ বাবে আপোনালোকক মই ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ শুভ কামনা কৰি মই আজিলৈ মোৰ এই সৰু ভিডিঅ'টো সামৰিছোঁ কিন্তু পুনৰবাৰ আপোনালোকৰ আগত আকৌ নতুন ৰেডিঅ'ৰ বিষয়ে কিবা নতুন বিষয়ে লৈ পেলাই আপোনালোকৰ ওচৰলৈ নিশ্চয় আহিম ধন্যবাদ